লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি লৈ। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথমটো খবৰে হৈছে যে 10 সহস্ৰাধিক কোচ ৰাজবংশী যুৱক যুৱতীক চৰকাৰীভাৱে সংস্থাপন দিয়ক মুখ্য কাৰ্যবাহী গকুল বৰ্মন। যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই অবিভক্ত গোৱালপাৰা জিলা ৰাভা আছাং স্বায়ত্তশাসিত পৰিষদ এলেকাক বাদ দি গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ জিলাক সামৰি গঠন কৰা কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদে অতিকৈ পিছপৰা অঞ্চলটোৰ উন্নয়নৰ তদাৰম্বিত কৰাৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ কলা কৃষ্টি আৰু সাংস্কৃতিক সুৰক্ষা প্ৰদান কৰিব। এই মন্তব্য কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ গকুল বৰ্মনৰ। তেওঁ লগতে কয়, ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যে কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদৰ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত স্থাপন কৰা হ'ব। যে জনজাতিকৰণ আমাৰ জন্মগত সত্য, অচিৰেই চৰকাৰে এই কথা ৰাজহুৱা কৰিব বুলি মই আশাবাদী। যে 10 সহস্ৰাধিক কোচ ৰাজবংশী যুৱক যুৱতীক চৰকাৰীভাৱে সংস্থাপন দিয়াৰ বাবে মই দাবী উত্থাপন কৰিছোঁ। যে আজি দুপৰীয়া সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ চাপৰ আঞ্চলিক উদ্যোগত কোচ ৰাজবংশী মহিলা সমিতিৰ সহযোগত চাপৰ চহৰৰ প্ৰগতি সংঘ ভৱনত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য কাৰ্যবাহী পৰিষদ গকুল বৰ্মন এইদৰে কয়। বৰ্মন আৰু তেওঁৰ সতীৰ্থবৃন্দৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাকো উষ্ম আদৰণি জনোৱা হয়। ইপিনে কণ্ঠশিল্পী দীপলীনাই কোচ ৰাজবংশী মহিলাৰ জাতীয় সাজপাৰ পাটানী পৰিধানেৰে গীত আৰু নৃত্য পৰিৱেশন কৰি ৰাইজক উন্মোদ কৰি তোলে। উক্ত সম্বৰ্ধনা সভাতেই মুখ্য কাৰ্যবাহী পৰিষদ বৰ্মন আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকাৰ লগতে KACৰ কাৰ্যবাহী পৰিষদ ক্ৰমে পূৰবীৰ সৰকাৰ, গোলাপ পাঠক, সুধীৰ ৰায়, প্ৰদীপ ৰায়, কাৰ্তিক ৰায় আৰু পৰিষদ সবিতা সিং আৰু মুকুল বৰুৱাৰ লগতে বহুকেইগৰাকী স্থানীয় সমাজকৰ্মী তথা নেতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে আজি দুপৰীয়া চাপৰ পৰিদৰ্শন বঙলাৰ পৰা KACৰ মুখ্য কাৰ্যবাহী পৰিষদ গকুল বৰ্মন, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকা প্ৰমুখ সকলো অতিথিবৃন্দক চাপৰ প্ৰগতি সংঘ ভৱনত প্ৰধান প্ৰাংগণলৈকে জাতীয় সাজপাৰ পিন্ধি জনগোষ্ঠীৰ বিভিন্ন নৃত্য গীত তথা ঢোল ঢালেৰে অতি আকৰ্ষণীয় তথা আনন্দৰ পৰিৱেশৰ মাজেৰে আদৰি অনা দৃশ্যই সকলোকে উন্মোদ কৰে। এই অনুষ্ঠানত অধিকাংশ মহিলা, কিশোৰ, যুৱতী তথা আই মাতৃসকল জাতীয় সাজপাৰ পাঠানী পিন্ধি আহি অংশগ্ৰহণ কৰা দৃশ্যই সভাৰ সৌৰভ অধিক বৃদ্ধি কৰে। যে অতি শৃংখল তথা নীতি নিয়মৰ মাজেৰে উক্ত সম্বৰ্ধনা অনুষ্ঠান সম্পূৰ্ণ হয়। যে সৌদ চাপৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী মহিলা সমিতিৰ সমূহ বিষয়ববীয়া আৰু সদস্যসকল নিয়াৰিকৈ এই সভা সম্পূৰ্ণ কৰাত নিজকে আত্মিকৰূপে মনোনিৱেশ কৰা দেখা যায়। এই সম্বৰ্ধনা সভাত মুখ্য কাৰ্যবাহী পৰিষদ গকুল বৰ্মনৰ উপৰিও কেইবাগৰাকী অতিথিয়ে বক্তব্য প্ৰদান কৰি সকলোকে উৎসাহিত কৰে। তো এই আছিল আজিৰ ভিডিঅ' আমাৰ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ।